হেল্ল' গাইজ, কি খবৰ? ভালনে? আমাৰ ভালেই। নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইজনী ছোৱালীকণ আৰু এইফালে চিম্পী। আমি ইফালে যাব ওলাইছোঁ। মই ছোৱালীৰ সৈতে বহিছোঁ আৰু চিম্পী এইফালে বহিছে। আমি তিনিজনী বিয়া এখন আছে, মানে আমাৰ মানুহজনৰ মোমায়েকৰ পিতেকৰ। মা কালিয়ে গ'ল। আমি এতিয়া বোলো বিয়াখন খাই আহোঁ। আৰু দেউতা ঘৰকীয়া হৈ আছে। তাৰপিছত এইফালে দেখিছেনে, মানে গাঁৱৰ মাজে মাজে আহিছোঁ ৰাস্তা দি। ইমান বাঁহৰ তল দেখিছেনে, একদম নিজান। আৰু আমি এইফালে আহি এতিয়া মেইন ৰাস্তাত উঠিলোহি। আৰু ইয়াত দেখিছেনে শিৱস্থান, এইখন সোণাই নদী নে কি বুলি কয় ভালকৈ নাজানো মই। আৰু তাৰ পাৰতে শিৱস্থান। বিয়া ঘৰ পালোহি। ভিতৰত অলপ সময় বহিলোঁ বাৰু। বহি পেলাই এইফালে খাবলৈ আহিছোঁ। মানুহ এজন দুজনকৈ খাবলৈ বহিছে আৰু মানে খায়ে আছে। আৰু আমি বহিছোঁ, আমি তিনিজনী। এজনী ছোৱালী চুৱেটাৰ একে আহোঁতে পিন্ধি আহিছে, এতিয়া খুলি দিছে। আৰু দেখিছেনে খাবলৈ দিলেহি, খাই লওঁ। দুপৰীয়া ভাতো খোৱা নাই, এই বিয়া ঘৰতে খাম বুলি। দেউতাক আকৌ বনাই দি থৈ আহিছোঁ। ছোৱালীকণকো গাখীৰ অকণমান দি এগঢ়া ভাত খুৱাই আনিছোঁ মইহে নাখালোঁ। আৰু ভাত খাই কৰি বহি আছোঁ। দুপৰীয়া হৈ আছে যে, মানে দুপৰীয়া ভকতে মানে খালে ভাত, গাঁৱৰ ৰাইজে খাই বৈ গ'ল। এতিয়া আলহী এজন দুজনকৈ মানে আহিব আৰু দূৰৰ মানুহবোৰ। মানুহ সেইটো কাৰণে ইমান নাই এতিয়া। আৰু এইফালে দৰাই আমাক গৰামুৰি দিলে, খাই বৈ ঘৰলৈ গৈ থাকোঁ আৰু।